নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়া বাজিছে 6টা আৰু আমাৰ হাঁহি বাইদেউ শুইছে এইকণ সময়ত। কিনো হ'ল নাজানো, আজি অসময়তে শুলে আৰু আজি ভাবিছোঁ এটা মই স্পেচিয়েল মাছৰ জোল বনাম, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু প্ৰথমতে এতিয়া ভাত বনাব নাই হোৱা, পিছে অকণমান দেৰিকৈ বনাম। এতিয়া প্ৰথমে একাপ গৰম গৰম কফি খাই লওঁ ব'লক। আৰু কফি কাপ মই কেনেকৈ বনাইছোঁ দেখুৱাম আপোনালোকক। প্ৰথমতে এটা বাউলত 1.5 চামুচমান কফি আৰু 2 চামুচ চেনি লৈ ল'ম। ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি পেলাই তাত 2 চামুচ গাখীৰ এড কৰি দিম। যদি গাখীৰখিনি অকণমান কম যেন লাগে মই তাত আৰু অকণমান গাখীৰ এড কৰি দিম। এইখিনি ধুনীয়াকৈ ফেটি ল'ব লাগিব। এইটো আমাৰ আগতে হোষ্টেলৰ স্পেচিয়েল কফি আছিলে দেই, মধু আৰু আকাংক্ষাই বনাইছিলে আৰু মই অকণমান মাজে মাজে ফেটাত সহায় কৰিছোঁ। এই কফি কাপ খাবলৈ ইমান ধুনীয়া হয় নহয়, মেচিন কফি আপোনালোকে পাহৰি যাব। কিবা ডালগনা কফি নে কি কয় নাজানো, আৰু মুঠতে এইবোৰ আগতে আমি এনেকৈয়ে খাইছিলোঁ। আৰু সুদা কফি কাপনো কি খাম, কেইটামান বুট মগু আছিলে, ভাবিলোঁ তাৰে একদম গৰম গৰম পকৰি খাওঁ। বুট মগুখিনি ধুনীয়াকৈ মিক্সিত ফাইন পেষ্ট কৰি তাত মিহি মিহিকৈ মই কবি কাটি দিলোঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ ফেটি 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 এইখিনি কিমান ডাঠ হৈ গৈছে আৰু কালাৰটো একদম পূৰা চেঞ্জ হৈ গৈছে। আৰু হৈ যাব আমাৰ ইমানে টাইটকৈ ফেটিব নালাগে। আৰু ইফালে মই একাপ গাখীৰ গৰম কৰি লৈছোঁ, আৰু যিহেতু মই অকলে খাম তাত ইয়াত মই 2টা ইলাচি এড কৰি দিছোঁ ধুনীয়া গোন্ধৰ কাৰণে, আৰু 1 চামুচ গাখীৰৰ সৰ দি দিছোঁ। আৰু যিহেতু ইয়াত মানে এই কফি কাপ অকণ মালাই নিচিনা হ'লে ভাল লাগে খাই। এইফালে মই কফিখিনি ফেটি ফেটি হৈ গৈছে, দেখিছেনে কালাৰটো কি ধুনীয়া হৈ গৈছে। এইফালে মই কফি কাপত দি লৈছোঁ। আপোনালোকৰ ইচ্ছা অনুসৰি দিব পাৰে, যদি কাৰাকৈ খায় অকণমান সৰহকৈ দিব, আৰু কমকৈ খালে কথা নাই। মই কমকৈ খাওঁ সেইকাৰণে কমকৈ দিছোঁ। এইফালে মই গাখীৰখিনি ধুনীয়াকৈ একদম ফেন উঠোৱাকৈ লৰাই লৈছোঁ, উতলাই গাখীৰ কাপ মই অলপ ডাঠ কৰি ল'ম। ডাঠ কৰিলে কফি কাপ খাই বহুত বেছি ভাল লাগে। এয়া দেখিছে গাখীৰখিনি ধুনীয়াকৈ উতলিছে, পৰিয়ে গৈছিলে। এতিয়া মই ওপৰৰ পৰা গাখীৰখিনি ধুনীয়াকৈ দি দিম। এয়া দেখিছেনে কি ধুনীয়াকৈ ফেন উঠি গৈছে। মোৰ মানে এই ফেনখিনি বিৰাট ভাল লাগে, মই তেনেকৈয়ে খাই ভাল পাওঁ। এইফালে মোৰ গৰম গৰম পকৰা আৰু কফি ৰেডি হৈ গ'ল। সঁচাকৈ কফি কাপ খুব ধুনীয়া হৈছিলে, একদম মনটো ৰিফ্ৰেছ লাগি গ'ল। আৰু এতিয়া গৰম গৰম পকৰি আৰু কফি খাই লৈ এতিয়া বলক আমাৰ ভাত ৰান্ধিব হৈয়ে গ'ল। আৰু এইফালে মই দেখিছে এটা ডাঙৰ বেঙেনা এটা ডাঙৰকৈ কাটি লৈছোঁ। আমি যিদৰে ফ্ৰাই কৰোঁ তেনেকৈ কাটি ল'ব, আৰু বাকলিটো তাৰ গুচাই দিব, আৰু তাত দীঘলকৈ এনেকৈ কাট দি ল'ব, যাতে নিমখ হালধিটো তালৈ খুব ধুনীয়াকৈ সোমায়। আৰু এইখিনি বেঙেনাখিনি ধুনীয়াকৈ কাটি হোৱাৰ পিছত মই অলপ দেৰিৰ কাৰণে নিমখ পানীত ডুবাই থৈ দিম। মই এখন ডাঙৰ চামুচৰ জোখাৰে 3 চামুচ সৰিয়হ তিয়াই থৈ দিছিলোঁ। তাৰ লগত মই এতিয়া 5 ফুটামান নহৰু, 1 ইঞ্চিমান আদা, আৰু লগতে এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ। আৰু আমি যিহেতু অকণমান আজি জ্বলাকেই বনাম, আৰু মই তাত কোনো ৰেড চিলি ইউজ নকৰোঁ, গতিকে মই কেইটামান পকা জলকীয়া দি দিম। মই এইটো ডিছত এনেকুৱা ৰঙা জলকীয়া ইউজ কৰিছোঁ, পকা। মানে কি কৰিব, এই ডিছটোৰ কালাৰটো যিটো হ'ব, কালাৰটো ধুনীয়া কৰি আনিব। এইখিনি এতিয়া ধুনীয়াকৈ এটা ফাইন পেষ্ট বনাই ল'ম। এয়া দেখিছেনে একদম ধুনীয়াকৈ সৰিয়হখিনি মিহি হৈ গৈছে, ইয়াত এটাও গুটি ৰৈ যোৱা নাই। আপোনালোকে এনেকৈ মিহিকৈ কৰি ল'ব। আৰু ইফালে মই মাছখিনি ল'লোঁ, মাছখিনিত ধুনীয়াকৈ হালধি নিমখ সানি লৈছোঁ, আৰু বেঙেনাখিনিতো হালধি নিমখ সানি ল'ম। আৰু এইফালে মই কেৰাহীত অলপমান তেল দি গৰম কৰি মাছখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰিম। মাছখিনি অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব এই ডিছটোৰ কাৰণে। এয়া মোৰ মাছখিনি ফ্ৰাই হৈ যোৱাৰ পিছত একেখিনি তেলতে মই বেঙেনাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এই ডিছটোত বেঙেনাখিনি ফ্ৰাই কৰাটো জৰুৰী হয়। বেঙেনাখিনি এতিয়া ধুনীয়াকৈ কাঢ়ি ল'ম, আৰু ইয়াত অকণমান তেল দি পেলাই মই প্ৰথমতে অকণমান চেনি দি দিম। চেনি দিলে অলপ কালাৰটো ধুনীয়া হ'ব। আৰু লগতে পিঁয়াজ, বিলাহী আৰু ডাঙৰকৈ আলু অলপ দেৰি ভাজি ল'ম।
ভাজি লৈ পেলাই তাত অকণমান হালধি দিম। আপোনালোকে ইচ্ছা কৰিলে মছলা দিব পাৰে, মই মছলা নাই দিয়া। এই সৰিয়হখিনি যিখিনি পেষ্ট কৰি থোৱা সৰিয়হ আছিলে সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি দেখিছেনে এতিয়া সৰিয়হখিনি অকণমান লুপথুপীয়া হৈ যাব আৰু সেইখিনি সৰিয়হখিনি ধুনীয়াকৈ ভাজি ল'ব। তেতিয়া মানে আদা নহৰু গোন্ধটো ভাল ওলাব। আৰু তাত গৰম পানী দি দিব। গৰম পানী দি দিলে অলপ উতল অহাৰ পিছত তাত মই ধুনীয়াকৈ যিখিনি মাছ মই ফ্ৰাই কৰি লৈছোঁ, ফ্ৰাই কৰা মাছখিনি আৰু বেঙেনাখিনি মই দি দিম। আৰু মই মাছৰ তৰকাৰীখিনি তেতিয়ালৈকে উতলাম যেতিয়ালৈকে বেঙেনাটো ভালদৰে গলি নাযায়। দুই পিচমান অকণমান গোটা গোটাকৈ ৰাখিম, তেতিয়া অলপ খাবলৈ ভাল লাগিব। আৰু এই উতলি দেখিছেনে মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে এইখন মাছৰ আঞ্জাত বিভিন্ন মছলা ব্যৱহাৰ কৰিও খাব পাৰে। আমি যিহেতু মছলা নাখাওঁ গতিকে ইয়াত মছলা নাই দিয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।